কি ক'ব 27 তাৰিখত যে BTC গভৰ্ণৰ ৰোলটো শেষ হ'ব এতিয়া BTC ইলেকশ্যন এতিয়ালৈকে হোৱা নাই কি হ'ব যেন কোনো ধৰণৰ সম্ভাৱনাও নাই এতিয়া আমি বিচাৰোঁ যে জনসাধাৰণৰ শাসন হ'ব লাগে BTC অঞ্চলত এখন চুক্তি হ'ল চুক্তিখন ৰূপায়ণৰ এটা ধাপো আগবঢ়া নাই গতিকে এই অঞ্চলৰ জনসাধাৰণৰ যিবোৰ ক্ষোভ এই ক্ষোভবোৰ নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰিব লাগে চৰকাৰ এখন সেইকাৰণে গঠন হয় গতিকে চৰকাৰে অতি শীঘ্ৰে এই অঞ্চলৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে তেওঁলোকক শাসন কৰাৰ অধিকাৰ দিব লাগে লগে ব্যক্ত কৰিছে নহয় মানে এতিয়া ৰাজনৈতিকভাৱে যিটো শক্তিৰ উদ্ভাৱন হৈছে তেওঁলোকে সেইবোৰ উত্তৰ দিব কিন্তু মই এইটোৱে ক'ব খোজোঁ যে যিসকল জ্যেষ্ঠ ৰাজনীতিকে এই ধৰণৰ শব্দ বাক্য প্ৰয়োগ কৰি আছে তেওঁলোকক মই ক'ব খোজোঁ যে তেওঁলোক অকল এটা দলীয় নেতাই নহয় কোনোবাই শিক্ষামন্ত্ৰী কোনোবাই আন বিভাগৰ মন্ত্ৰী তেওঁলোকক শিশুসকলে ফ'ল' কৰে গতিকে মই ভাবোঁ যে তেখেতসকলে এই ধৰণৰ কথা বতৰা শব্দ বাক্য ভাষা গোটেই নিৰ্বাচনী ছিষ্টেম এই সকলো কথা যাতে তেওঁলোকে অসমৰ জনজীৱনৰ স্বাৰ্থত তেওঁলোকে সেই ধৰণে সীমাবদ্ধতাৰ ভিতৰত ৰাখি প্ৰয়োগ কৰে অসমৰ জনসাধাৰণ ইমান দুৰ্বল নহয় অসমৰ পৰিপক্ক জনসাধাৰণে সময়ত উচিত প্ৰত্যুত্তৰ দিব 2021 এতিয়া এটা শক্তি এটা মই কৈছোঁৱে যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ইতিমধ্যে এটা দলে জন্ম লাভ কৰিছে ৩৫ বছৰ পিছত এটা দল বা এটা বিকল্প শক্তিৰ কথা কিয় ক'ব লগা হৈছে তাৰমানে আগৰ যিটো শক্তি গঠন হৈছিল সদৌ অসম ছাত্ৰ সন্থা অসম গণসংগ্ৰাম পৰিষদৰ লগত AJYCPও আছিল বা কৰ্মচাৰী পৰিষদ আছিল সকলোৱে লগ লাগি এটা শক্তি গঠন কৰিছিল সেই দলটোৱে বিশ্বাসঘাতকতা কৰিছে অসমীয়া জাতিক প্ৰতাৰণা কৰিছে কাৰ সপক্ষে ভোট দি সকলো স্বাৰ্থক জলাঞ্জলি দিছে খিলঞ্জীয়া মানুহৰ প্ৰত্যেকটো পদে পদে তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে আৰু সেইকাৰণে আজি এটা শক্তি এতিয়া অসমৰ জনসাধাৰণে কিদৰে এই শক্তিটোক লয় আস্থা আৰু বিশ্বাসত সেই কথাটোৱে ভৱিষ্যতে গোটেই পৰিকল্পনাটোৰ বিষয়সমূহত এটা দিশ দিব মই ভাবোঁ যে সমগ্ৰ জাতি সত্তা আগবাঢ়ি যাব আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মিলন তীৰ্থ হৈ থাকিব অসমৰ এই ভূমি তেতিয়াহে যদি আমি একত্ৰিতভাৱে ভৱিষ্যতে পৰিকল্পিতভাৱে আগবাঢ়ি যাব পাৰোঁ আৰু সেইকাৰণে অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ এই যি পৰিকল্পিত শক্তি এই পৰিকল্পিত শক্তিটোৱে কোনো কাৰণত যাতে কম্প্ৰমাইজ নকৰে কোনো কাৰণত যাতে আপোচ নকৰে আৰু জাতীয় ইছ্যুসমূহত যাতে কোনো কাৰণত বিধি পথালি নিদিয়ে তাৰ কাৰণে তেওঁলোকক সকিয়নি দি পেলাই আমি ভৱিষ্যতে আগবাঢ়ি যাব লাগিব আৰু প্ৰত্যেকে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব এইটোৱে হ'ল মূল সত্তাটোৰ অত্যন্ত জৰুৰী কথা দিল্লীত মই আচলতে নাথযোগী ছাত্ৰ সন্থাৰ এই শ্বহীদ দিৱসত আহিছোঁ আৰু যিসকল শ্বহীদ স্বাধীনতা আন্দোলনত এই আজিৰ দিনটোত আত্মবলিদান দিছিল প্ৰতিগৰাকী শ্বহীদলৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু স্বাধীনতা আন্দোলনৰ সফল কাম হোৱাৰ মূল কথাই হ'ল অসমৰ এই শ্বহীদসকল গতিকে তাৰ ভিতৰত এগৰাকী শ্বহীদ আছিল মনবৰ নাথ শ্বহীদ কনকলতা বৰুৱাকে ধৰি কেইবাগৰাকীও আজিৰ দিনটোতে সেই সময়ত ব্ৰিটিছ বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল গতিকে প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমাৰ এই ত্যাগক এতিয়াও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া নাই গুৰুত্ব দি আমাক এই যিসকল স্বাধীনতা সংগ্ৰামীয়ে সমগ্ৰ ভাৰতবৰ্ষক পৰাধীন অৱস্থাৰ পৰা স্বাধীনতাৰ এই সোৱাদ দিছে সেইসকলক উপযুক্তভাৱে সন্মান দি পেলাই অসমৰ জনসাধাৰণকো ভাৰতীয় মূলৰ এটা বুলি পেলাই প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে অসমৰ জনসাধাৰণক সেই হক প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি একত্ৰিত হৈ পেলাই এটা বিকল্প শক্তিৰ কথা কৈছিলোঁ দুগৰাকী আহ্বায়কক দায়িত্ব দিছিলোঁ এতিয়া আহ্বায়ক মণ্ডলী গঠন হৈছে আৰু মই ইতিমধ্যে গম পোৱা মতে আজিৰ পৰা এই দলটোত যোগদান কৰা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে মই অলপ আগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পালোঁ তো মই ভাবোঁ যে এটা আপোচহীন
দিল্লীৰ শ্ৰুতলিপি মতে নচলা আপোচহীন সংগ্ৰামী সত্তা এটাৰ জন্ম হ'ল। এই জন্ম হোৱা সত্তাটোক অসমৰ জনসাধাৰণে আদৰ মৰম কৰিব লাগিব আৰু ভৱিষ্যতে অসমৰ স্বাৰ্থত যাতে মাত পাতি যাব পাৰে তাৰ কাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। 6 নম্বৰ দফাটো অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় সংগঠন, প্ৰতিটো ধৰ্মাৱলম্বী সংগঠন প্ৰত্যেকে সেই সময়ত সাক্ষ্য গ্ৰহণ কৰাৰ পিছত ক্লজ 6ৰ ৰিপৰ্ট এটা প্ৰস্তুত কৰা হৈছিল আৰু সকলো জ্যেষ্ঠজনৰ পৰামৰ্শৰ ভিত্তিত ক্লজ 6ৰ সমিতি এটা ৰিপৰ্ট ছাবমিট কৰিছিল। ৰিপৰ্টটো অতদিনে তেওঁলোকে যে কেন্দ্ৰীয় চৰকাৰক দিয়া নাই, আজি কেইদিনমান আগতে ফাদিল হৈছে। গোটেই কথাটো আচলতে দুৰ্ভাগ্যজনক অসমীয়া জাতিৰ কাৰণে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিপৰ্টটো দিল্লীত জমা দিয়া নাছিল। সেই কথাটো কেন্দ্ৰৰ সংসদত এই কথাটো প্ৰকাশ হ'ল আৰু সদৌ অসম ছাত্ৰ সন্থাই 5 মাহ নীৰৱে থাকি এই ৰিপৰ্টটো আমি ৰাজহুৱা কৰিছিলোঁ। গতিকে এতিয়া অসমৰ জনসাধাৰণৰ বিশ্বাস নাইকিয়া হৈছে আৰু এই বিশ্বাসঘাতকতাৰ ই এক চূড়ান্ত নিদৰ্শন। কাৰণ এটা জাতিয়ে অতদিন চিঞৰি আছে 5 নম্বৰ দফা কাৰ্যকৰী নকৰিলে 6 নম্বৰ দফাটোও তেওঁলোকে কাৰ্যকৰী কৰা নাই। গতিকে আমি বিচাৰিছোঁ যে জাতীয় জীৱনক আগবঢ়াই লোৱাৰ কাৰণে মিছা কথা কৈ ঠগি শাসন চলাই থকাতকৈ তেওঁলোকে আচলতে বাদ দিয়াই ভাল। অসমৰ জনসাধাৰণে বিচাৰিছে এটা জাতীয় চেতনা থকা এটা শক্তি, জাতীয় বোধ, জাতিটোক কাৰণে প্ৰতাৰণা নকৰা এটা শক্তি। আৰু সেইকাৰণে মই কৈছোঁ যে এই দলটোৱে মানুহক ইমানেই বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে 15-16 মে'ৰ পৰাই বাংলাদেশী খেদিম বুলি কৈছিল। এনে ক্লজ 6ৰ ৰিপৰ্ট কৰিম, আজি দিলে এসপ্তাহৰ ভিতৰত ইমপ্লিমেণ্ট কৰিম বুলি কৈছিল। সেই ক্লজ 6ৰ ৰিপৰ্ট তেওঁলোকে ঘৰত সোমাই থৈ দিলে, আজিলৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত ছাবমিট নকৰিলে। এটা ধাপে কথাটো আগবাঢ়ি যোৱা কথা আছিল, একো নগ'ল। এনেকৈ নিবনুৱা সমস্যা সমাধানৰ কাৰণে তেওঁলোকে ব্যৱস্থা নকৰিলে। ৰুগ্ন প্ৰায় উদ্যোগবিলাক ৰুগ্ন হৈয়ে থাকিল, চব উদ্যোগ বন্ধ হৈ গৈছে। আজি বঙাইগাঁও জিলাত থকা যিটো মিল, সেই মিলটো এতিয়া নাই। এতিয়া তিহুত মিলটো ভালকৈ চলা নাই। এপ'ল' মিল বন্ধ হৈ গ'ল। কাগজ কল, নগাঁও কাগজ কল আৰু 5 গ্ৰামৰ কাগজ কল, 2টা কাগজ কল বন্ধ হৈ গৈছে। কি কাম কৰিলে? 4.5 বছৰত আমি দেখাততো আচলতে কাম বুলি একো নাই। অকল ৰাস্তা ঘাট কেইটামানত কাম কৰি থকা দেখা পাওঁ, কিন্তু উজনি অসমৰ পৰা নামনি অসমলৈ আপুনি ৰাস্তাৰে গৈ থাকিলে দেখিব যে ৰাস্তাবোৰ একদম ভাঙি চিঙি শেষ। গতিকে ক'ত কি কাম কৰিলে? আমাৰ যে এই টেক্সবিলাক দিলোঁ, এই টেক্সৰ পইচাবোৰ ক'ত খৰচ কৰিলে? এইবোৰতো ৰাইজে জবাব ল'ব লাগিব নহয়। গতিকে তেওঁলোক ৰাইজৰ ওচৰত জবাবদিহি হ'বই আৰু অসমীয়া জনসাধাৰণে সুস্থিৰ সিদ্ধান্ত ল'ব।